প্ৰথমখন টেষ্ট মেচত বৰ বেয়াকৈ মুখ ঠেকেচা খোৱাৰ পাছতেই ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11ত এতিয়া হাল সলনি দেখা যাব আৰু ইংলেণ্ডৰ বিৰুদ্ধে 2 নম্বৰখন টেষ্ট মেচত আমাৰ ভাৰতীয় দলত বহুতো নতুন চেহেৰাক আপোনালোকে দেখা পাবলৈ গৈ আছে। গতিকে এই ভিডিঅ'টোত বা পডকাষ্টটোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে কোন কেইগৰাকী খেলুৱৈ আমাৰ ভাৰতীয় দলৰ প্লেইং 11ত চান্স পাব বা সুযোগ পাব। আৰু মই প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰিছোঁ যে দ্বিতীয়খন টেষ্ট মেচৰ বাবে KL ৰাহুল তাৰ লগতে ৰবীন্দ্ৰ জাদেজা উপলব্ধ নহয়। গতিকে তেওঁলোকৰ ঠাইতো নিশ্চিতভাৱে নতুন খেলুৱৈ স্থান পাবই। আৰু মই পোনে বেছি কথা এতিয়া নকওঁ, ডাইৰেক্ট আপোনালোকক দলটিয়ে দেখাব বিচাৰিম কোন কোন খেলুৱৈ চান্স পাব, কোন কোন খেলুৱৈ সুযোগ পাব। কিন্তু তাৰ আগতে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু আপোনালোকে ইয়াত দেখা পাই আছে সেই টিমটো দলৰ অধিনায়ক হিচাপে থাকিব ৰোহিত শৰ্মা, নো ডাউট। ইয়াৰ পাছতে তেওঁৰ লগত অপেনিং কৰিবলৈ আহিব, মানে ৰোহিতৰ লগত অপেনিং কৰিবলৈ আহিব য়শস্বী জয়সৱাল। ইয়াৰ পাছতে নাম্বাৰ 3 পজিশ্যনত সুমন গিলে বেটিং কৰিবলৈ আহিব। যদিও তেখেতৰ প্ৰদৰ্শন ঠিক নহয়, কিন্তু গিলেই নাম্বাৰ 3 পজিশ্যনত বেটিং কৰিব বুলি বৰ্তমান সময়ত কনফাৰ্ম হৈ গৈছে। ইয়াৰ পাছতে নাম্বাৰ 4 পজিশ্যনত আয়াৰে বেটিং কৰিব, যিহেতু KL ৰাহুল আঘাতপ্ৰাপ্ত হৈছে। দ্বিতীয়খন টেষ্ট মেচৰ বাবে তেখেত উপলব্ধ নহয়। গতিকে আয়াৰে নাম্বাৰ 4 পজিশ্যনত বেটিং কৰিব, যিহেতু তেওঁৰ ওচৰত বহুত বেছি অভিজ্ঞতা, এক্সপিৰিয়েঞ্চ আছে। ইয়াৰ পাছতে নাম্বাৰ 5 পজিশ্যনত এটা নতুন চেহেৰা আপোনালোকে দেখা পাব, এজন নতুন আলহীক আপোনালোকে দেখা পাব। নাম হৈছে ৰজত পাটিদাৰ। আৰু ৰজত পাটিদাৰ এগৰাকী বহুত বেছি ষ্টাইলিছ বেটাৰ হয়। তেখেতক মই খেলা ভালকৈ দেখিছোঁ আৰু মই আশা কৰিম ৰজত পাটিদাৰে এটা ভাল ইনিংছ খেলি উজলি উঠিবলৈ সক্ষম হ'ব। ইয়াৰ পাছতে উইকেট কিপাৰ বেটাৰ হিচাপে KS ভাৰত থাকিব। তাৰ পাছতে ৰবিচন্দ্ৰন আশ্বিনে এই দলটিত স্থান পোৱাৰ লগতে অক্ষৰ পেটেল মানে আমাৰ বাপুও এই দলটিত স্থান পাব। প্লেইং 11ত এই দুজন খেলুৱৈ থাকিব। তাৰ পাছতেই সৌৰভ কুমাৰ নহ'লে ৱাশ্বিংটন সুন্দৰৰ ভিতৰত কোনোবা এগৰাকী খেলুৱৈ খেলিব। কোনে খেলিব সেইটো এতিয়াই কোৱাটো সম্ভৱ নহয়, কাৰণ পিটছখন চোৱাৰ পাছতহে বা ষ্টেডিয়ামখনৰ যিখন পিটছ হ'ব সেই পিটছখন চোৱাৰ পাছতে দলৰ প্ৰশিক্ষকে সিদ্ধান্ত ল'ব যে ৱাছিয়ে খেলিব নে সৌৰভ কুমাৰে খেলিব। এইটো কিন্তু মই এতিয়া ক'ব নোৱাৰিম, কিন্তু তেওঁলোকৰ ভিতৰত কোনোবা এজনে খেলিব বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে। ইয়াৰ পাছতেই নো ডাউট কুলদীপ যাদৱে খেলিব। যদিও প্ৰথমখন টেষ্ট মেচৰ প্লেইং 11ত তেখেতে স্থান নাপালে, কিন্তু 2 নম্বৰখন টেষ্ট মেচত তেখেতে স্থান পাব, এইটো বৰ্তমান সময়ত জানিব পৰা গৈছে। ইয়াৰ পাছতে কেৱল এগৰাকীহে ফাষ্ট বলাৰ থাকিব, যিহেতু আমি দেখিছোঁ যে ইংলেণ্ডৰ দলটিও কেৱল এগৰাকীহে ফাষ্ট বলাৰ খেলাইছে। গতিকে মহম্মদ চিৰাজ বেঞ্চত বহিব লাগিব। কেৱল জাসপ্ৰীত বুমৰাহে এই দলটিৰ প্লেইং 11ত স্থান পাব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু এনেকুৱাই হ'ব পাৰে আমাৰ ভাৰতীয় দলৰ প্লেইং 11। আৰু মই আশা কৰিম আমাৰ ভাৰতীয় দলে যাতে যেনে তেনে কৰি 2 নম্বৰখন টেষ্ট মেচ জয়লাভ কৰিবলৈ সক্ষম হ'ব। যদিও বিৰাট কোহলি নাই, যদিও KL ৰাহুল নাই, যদিও যদ্দু নাই, কিন্তু তথাপিও আমাৰ ভাৰতীয় দলে সুন্দৰ প্ৰদৰ্শন কৰি উজ্বলি উঠিব, ইয়াকে মই আশা কৰিম। আৰু ইমানতে এই ভিডিঅ'টো বা পডকাষ্টটো মই সামৰণি মাৰিব বিচাৰিছোঁ।